নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক আজি ভাৱেল এৰ সাউন্ড শিকাম তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো মন দি চাবা আৰু আশা কৰোঁ তোমালোকে বুজি পাবা আৰু এৰ সাউন্ডবোৰ তোমালোকে শিকিব পাৰিবা তোমালোকে জানানে ভাৱেল এৰ সাউন্ড দুটা এটা হৈছে শৰ্ট সাউন্ড এ আৰু আনটো হৈছে লং সাউন্ড এ এটা তোমালোকে জানিব লাগে কোট এৰ সাউন্ড এ হয় আৰু কোট এৰ সাউন্ড এই হয় এতিয়া মই উদাহৰণ সহ তোমালোকক এৰ সাউন্ডবোৰ শিকাম তোমালোকে ভিডিঅ'টো চাবা আৰু ওৱৰ্ডবোৰ লিখি লৈ পঢ়িবলৈ শিকিবা প্ৰথমতে তোমালোকক শৰ্ট সাউন্ড অফ এ অৰ্থাৎ এৰ শৰ্ট সাউন্ড কেইটা মই শিকাব লৈছো তাৰে কেইটামান উদাহৰণ সহ তোমালোকক মই শিকাব লৈছো তোমালোকে ভিডিঅ'টো মন দি চাবা এম এন এছ এট এণ্ড as apple animal bat can hen cash rang sang তো এই ওয়ার্ড গিটাত তোমালোকে দেখিবা গুছবতে এৰ সাউন্ডটো এ হৈছে এ উপৰিও এৰ সাউন্ড এ হয় এই সাউন্ডক এৰ লং সাউন্ড বুলি কয় তে তোমালোক কোট এৰ সাউন্ডটো এ হয় এই বিষয়ে মই দুটামান উদাহৰণ সহ বুজাই দিছো সাধাৰণতে যিবোৰ ওৱৰ্ডৰ শেষৰ আখৰটো ই আৰু তাৰ আগত এ ভাৱেলটো থাকে যিবোৰ ওৱৰ্ডত শেষৰ আখৰটো ই আৰু তাৰ আগত এ ভাৱেলটো থাকে তেনে ওৱৰ্ডৰ ক্ষেত্ৰত এ সাউন্ডটো ই হয় উদাহৰণ হিচাপে কেম গেম মেড টেক প্লেস ট্ৰেড চেজ স্কেট স্নেক তো এই ওৱৰ্ড গিটাত তোমালোকে যদি মন কৰা দেখিবা প্ৰতিটো ওৱৰ্ডৰ শেষৰ আখৰটো ই আৰু তাৰ আগত এটা ভাৱেল আছে ভাৱেল হৈছে ই তে এনে শেষৰ আখৰটো যদি ই হয় তাৰ আগৰ ভাৱেলটো এ থাকিলে এ সাউন্ডটো ই হয় তাৰ পিছতে আৰু এটা মই তোমালোকক এৰ সাউন্ড এ হোৱা নিয়ম দেখুৱাই দিছো যে কিছুমান ওৱৰ্ডৰ শেষত এ ওয়াই থাকে যিবোৰ ওৱৰ্ডৰ শেষত এ ওয়াই থাকে এ ওয়াইৰ সাউন্ড এই হয় যেনে ডে হে পে সে ক্লে প্লে প্ৰে ট্ৰে গ্ৰে ষ্ট্ৰে এই ওৱৰ্ড গিটাত তোমালোকে দেখিলা যে ওৱৰ্ডৰ শেষত এ ওয়াই আছে আৰু এ ওয়াই থাকিলে এ ওয়াই সাউন্ড এ হয় তেনেদৰে তোমালোকক মই আৰু এটা দেখুৱাই দিছো এ পাছত আই ভাৱেলটো যদি থাকে এৰ পাছত আই ভাৱেলটো থাকিলে এ আৰু আই দুইটা লগ লাগি তাৰ উচ্চাৰণটো এ হয় যেনে এম পেইন ৰেইন ফেইল জেইল ব্ৰেইন এই ওৱৰ্ড গিটা তোমালোকে চাবা তাত দেখিছা যে এ পাছত আই থকা কাৰণে এ আই দুইটা লগ লাগি সাউন্ড হৈছে এ শেষত একদম ইন্টাৰেষ্টিং কথা এটা মই তোমালোকক বুজাই দিব লৈছো তোমালোকে ওৱৰ্ডত ই আই জি এইচ এই লেটাৰ গিটা একেলগে থকা দেখিছা তোমালোকে মন কৰিবা ই আই জি এইচ এই লেটাৰ গিটাক একেলগতে এ বুলি পঢ়া হয় এই লেটাৰ গিটা একেলগতে এই বুলি পঢ়া হয় সেয়েহে ওৱৰ্ডত ইহঁতৰ উচ্চাৰণটো এই হয় যেনে তোমালোকক উদাহৰণ কেইটামান দিছো 8 ওৱৰ্ডটোত তোমালোকে মন কৰিলে দেখিবা এই ওৱৰ্ডটোত কি আছে ই আই জি এইচ টি তে ইয়াতটো জি এইচৰ উচ্চাৰণ হোৱা নাই ইয়াৰ অৰ্থটো কি ই আই জি এইচ একেলগতে এই বুলি পঢ়ে মাত্ৰ টি ট সাউন্ডটোৰ লগত যোগ কৰি দিলে হ'ল গতিকে কি হ'ল এই ট 8 ঠিক তেনে ৱেট স্লে নে নেভাৰ এনেকৈ তোমালোকে ভিডিঅ'টো চাই এৰ যিবোৰ সাউন্ড তোমালোকে শিকিবা আৰু মই আশা কৰোঁ তোমালোকে নিজে এই সাউন্ড ব্যৱহাৰ কৰি তোমালোকে ওৱৰ্ডবোৰ পঢ়িব পৰা হ'বা তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ